মৰিয়নি ষ্টেচন আমি বেক চাইডেদি সোমালোহি। গুড মৰ্নিং, কি খবৰ সকলোৰে? মাকুজাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া বৰ্তমান গৈ আছোঁ, একদম ৰাতিপুৱাই 6টা বজাই নাই, গৈ আছোঁ ধেমাজিলৈ বুলি। আৰু এয়া মৰিয়নি ষ্টেচন পামগৈ আৰু অলপ দেৰি পিছতে। এয়া আমি গৈ আছোঁ বৰ্তমান। পূৰা কুঁৱলী মানে একদম ৰাস্তা নেদেখা হৈ আছে, কুঁৱলীয়ে লাহে লাহে যাবলগীয়া হৈছে। এয়া গৈ আছোঁ, আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। ব'লক তেন্তে এতিয়া গৈ থাকোঁ। পাই গ'লোহি ৰেলৱে ষ্টেচন মৰিয়নি। আৰু এয়া সোমাই গ'ল, ট্ৰেইন সোমাব 6:50। আৰু আমি যাম ধেমাজি, মানে প্ৰথমতে ডিব্ৰুগড়লৈকে যাম ট্ৰেইনত, তাৰপিছত ডিব্ৰুগড়ৰ পৰা গাড়ী ল'ব লাগিব। তাৰপিছতে গৈ পাই থাকিম। এয়া হৈছে মৰিয়নি ষ্টেচন। আৰু ৰাতিপুৱাই এতিয়া ষ্টেচন পাই গ'লোহি। এয়া চাওক মৰিয়নি ষ্টেচনৰ পৰিৱেশ অলপ আপোনালোকক দেখাই দিছোঁ। এয়া ট্ৰেইন এখন সোমালে, আমাৰখন আহি পোৱাহি নাই। মিষ্টাৰে সুধিবলৈ গৈছে কাউণ্টাৰত কোনটো প্লেটফৰ্মত লাগিব। সেয়েহে এয়া মই আৰু ষ্টেচনত। এয়া মৰিয়নি ষ্টেচন। আজিকালি কি সুন্দৰকৈ চব খোৱা পানী ধুনীয়াকৈ মানুহে খাব পাৰে, ভালকৈ মানে চাফা মানে কি কয় একুৱাগাৰ্ডৰ পানী ইয়াত ব্যৱস্থা কৰে। বৰ্তমান আমাৰ গাড়ী এৰিলে আৰু আমি গৈ আছোঁ। এয়া চব বাগানৰ পৰিৱেশ দেখিছেনে? ইমান ধুনীয়া লাগিছে ৰাতিপুৱা, মানে সময়কণ মানে জাৰ্ণি কৰি সঁচাকৈ ভাল লাগে। গোটেই বাগানৰ পৰিৱেশ, দুইটা চাইডে আছে বাগান, এইটো চাইডো আছে সেইটো চাইডো আছে। আৰু অলপ ৰ'দ ওলাইছে, ভাল লাগিছে গৈ। আৰু আপোনালোকে চাই থাকিব দেই। আৰু সৌজন্য ফুলে ফুলে ইমান দেখাইছোঁ, সেয়া ফুলে একদম শ্লিপ হৈ গ'ল। আৰু এতিয়া আমি গৈ আছোঁ, পাই গ'লোহি ডিব্ৰুগড় ষ্টেচন। এয়া আমি নামিম এতিয়া ষ্টেচন, পাই গ'লোহি। তাৰপিছতে এতিয়া আমি বেলেগ গাড়ী ল'ম, লৈ পেলাই ধেমাজিত যাম। ব'লক ধেমাজিলৈ। ইমানেই ভোক লাগিছিলে, ভোক লাগিলত আমি মানে গোটেইকেইটাই প্ৰথমতে খাই ল'লোঁ, কিন্তু খোৱাটো মানে ইমান ভাল নাপালোঁ। তথাপিতো ভোকত অৱস্থা বেয়া, সেয়েহে খাই বৈ একদম ডাইৰেক্ট গাড়ীত উঠিছোঁ। গাড়ীত মানে বহুত দিন বাছত এনেকৈ অহাই নাই, কমেও 13-14 বছৰমান হ'ল বাছত মানে উঠা হোৱাই নাই। তাৰমানে আজি বহুত বছৰ মূৰত আকৌ এটা পুৰণা অভিজ্ঞতা মানে অনুভৱ লৈ গৈ আছোঁ দুইজনে, তিনিওটাই আমি তিনিওটাই। আৰু এয়া আমি গৈ আছোঁ ধেমাজিলৈ। ধেমাজিত নামি তাৰ পৰা গাড়ী ল'ব লাগিব। সেইকাৰণে আপোনালোকক দেখাইছোঁ। এয়া বাছৰ পৰিৱেশ গোটেই মানুহ বৰ্তমান গৈ আছোঁ আমি বগীবিল দলঙৰ ওপৰেদি। ইমান এখন দীঘল দলং, আৰু ইয়াৰ দৈৰ্ঘ্য 4.94, প্ৰায় 5 কিলোমিটাৰে হ'ব ইয়াৰ দৈৰ্ঘ্য। ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ চাওকচোন, একদম বহুৱা চক মহাবাহু ব্ৰহ্মপুত্ৰ, একদম ধুনীয়া এটা মনোমোহা দৃশ্য হৈ আছে, দেখাইছোঁ আপোনালোকক। আৰু সেইফালে মাজে মাজে শুকাই গৈছে এতিয়া, মানে বাৰিষা কালতো এটা বেলেগ এটা হয়, এতিয়াৰো এটা বেলেগ এটা দৃশ্য হয়। এতিয়া হৈছে বহুতে পিকনিক খাবলৈ ইয়ালৈকে আহে বহুত মানুহ, আৰু সঁচাকৈ ভাল লগা এটা দৃশ্য চাওকচোন। আৰু বৰ্তমান মানে ধেমাজি আৰু লখিমপুৰলৈ যোৱা ৰাইজৰ কাৰণে
সুবিধা হৈছে এই দলংখন হোৱাৰ পৰা আমাৰো এতিয়া সুবিধা হৈছে সকলোৰে সুবিধা হৈছে আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ ধেমাজিলৈ বুলি বগীবিল দলঙৰ সকলো বস্তু বহুত মানে এখন আমি আহিছোঁ ইলেক্ট্ৰনিক বাছ হয়নে চিষ্টেমটো ইলেক্ট্ৰনিক হয় যিখন বাছত আমি আহি আছোঁ আৰু এটা বস্তু দেখা পালোঁ সেই সৰু বস্তু দেখিছেনে এই বস্তুটো এইটো মানে জিপিএছ ছিগনেল লাগিব দাদাৰ পৰা শুনিলোঁ এইজনৰ গাড়ীখনত থকা দাদাজনৰ পৰা আৰু মানে নতুন এখন চাওঁ ধুনীয়া আজিহে উঠিছোঁ এনেকুৱা গাড়ীত বাছৰ পৰা নামি আমি অ'টোত উঠিলোঁ যিহেতু ইয়ালৈ যাবলৈ হ'লে অ'টো বা টেম্পুৱে ল'ব লাগিব সেয়ে আমি পটাপট অ'টো এখন ল'লোঁ অ'টো এখন লৈ এতিয়া গৈ আছোঁ আমি সুবাসী গাঁৱলৈ এটা সৰু ৰাস্তাইদি চাওকচোন আৰু এই সুবাসী গাঁওখনৰ নামটো 4খন গাঁও লগ লাগি নামটো হৈছে সুবাসী আৰু এয়া সুবাসীৰ দৃশ্য মানে এইটো শিকাইছে তাহাঁতক যে কেনেকৈ আমি নিজৰ কামখিনি নিজে কৰিব লাগে ঠিক আছে ব্যতিক্ৰমী স্কুল একদম মেন প্ৰণাম ফাইনেলি আমি আহি পালোহি আৰু আমি থকা ৰুমটো হৈছে এইটো চব ওপৰটো দেখিছেনে গোটেই টকৌ পাতৰ হয় ওপৰটো আৰু জীৱনত ফাৰ্ষ্ট টাইম মানে আজি এনেকুৱা চাংঘৰত থাকিম আৰু শুম সৌজনটো আহি শুয়ে দিলে তাৰমানে আমি য'ত আহিছোঁ আপোনালোকক দেখাম বাৰু মই ভালকৈ কিন্তু আমাৰ ৰুমটো আজি দেখাই লৈছোঁ আমি আজি ক'ত থাকিম বিচনাখন আছে একদম তলত মানে চাংঘৰ চব চাংঘৰ কিমান ওপৰত আছে দেখিছে তো মানে ইয়াতে আজি আমি থাকি সৌজনে মজাছে শুইছে ওপৰতে ফেনখন আছে আৰু বাথৰুম অলপ পাতল আছে বাহিৰত আছে মোৰ পৰা গৈছে অলপ ফ্ৰেছ হ'বৰ কাৰণে আৰু এই মজা আজি চাংঘৰত আজি ফাৰ্ষ্ট টাইম আমি জীৱনৰ একদম বেলেগ এটা অভিজ্ঞতা আজি নাজানো যিটো পাৰোঁনে নোৱাৰোঁ কিন্তু আজি আছোঁ আৰু চাংঘৰত বাঁহেৰে বনাইছে বিছনাটো ধুনীয়া লাগিছে আৰু এইটোতে আজি আমি থাকিম আৰু দেখাইছোঁ আপোনালোকক আৰু ভালকৈ অলপ পিছত ওলাই গৈ সকলোখিনি দেখাম আৰু যদি ভিডিঅ'টো ভাল পাইছে চাই তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পুনৰ নতুন এটা ভিডিঅ' লগ পাই আছোঁ আজিলৈ আহোঁ বাই বাই জয় আই অসম